ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। কেনে আছে আপোনালোক? আশা কৰিছোঁ ভালেই আছে আৰু মই ভালে আছোঁ। আজি নতুন ভিডিঅ' এটা আপোনালোকৰ ওচৰত লৈ আহিলোঁ। এনেতো ঘৰত থাকিলে মোৰ ভিডিঅ' দিয়া নাযায়, কি ভিডিঅ' দিম কি নিদিম এনেকুৱা লাগে। এনেই ঘৰত থাকিলে ভিডিঅ' দিয়া নাযায়, তো আজি মানে এঠাইত যাম কাৰণে ৰেডি চোলা পিন্ধি লৈছোঁ, বাকীখিনি আছে। ভালদৰে ৰেডি হৈ লওঁ, ৰেডি হ'লে আপোনালোকক লগ পাই আছোঁ। মোৰ ৰেডি হৈ গ'লোঁ, এতিয়া যাওঁ। আৰু গাইজ এইটো আমি যাম মাত্ৰ এক ৰাতিৰ কাৰণে, আৰু আমি এইটো বেগ লৈছোঁ। একদম চাওক বেগটো যেন 1 মাহৰ কাৰণে যাম আৰু থাকবা। ইমান কাপোৰ ভৰাই লৈছোঁ, তাৰমানে ল'ব লগা কাপোৰ হৈছে। তো বলক কি বাদ পালোঁ। আৰু বেগটো বাপাও মস্ত ওজন হৈছে, দাঙবই পৰা নাই। 1 ৰাতিৰ কাৰণে যাম, ইমান কাপোৰ ল'ব লগা হৈছে তাৰমানে। তো বলক আৰু আমি যাই আছোঁ। ইফালে মাদাৰো নাহাই নাই। ৰাস্তা আহি পালোঁ, এয়া ৰাস্তাতে আছোঁ বৰ্তমান। বেটাৰী পোৱা নাই, গাড়ী পালে যাম। আৰু এইফালে মা এই কাষৰ ঘড়ীটো যাব, তো আইতাক আনিব গৈছে। তো বলক উঠি ল'লোঁ, উঠি কিনে এতিয়া যাই আছোঁ। গৰমত বাছ লওঁ, তোমাৰ মাক আমাৰ বাছ ষ্টেণ্ড আহি পালোঁ। ইয়াতে বাছ ষ্টেণ্ডত বাছত যাম, ৰখি আছোঁ আমি বাছ। আৰু এইফালে মাহুন, এইফালে মা। এইটো আমাৰ হাইৱে ৰাস্তা, আজি গাড়ী খুবেই কম। বাছত এনেকুৱা মানুহ তাৰমানে গাইজ কি ক'ম আৰু। বেগ চেগ এইফালে বেগ, পিছফালে মা, আৰু এইফালে বহুত মানুহ থিয় হৈ যাব লগা হ'ল। বাছৰ পৰা নামিলোঁ, এনেকুৱা ভিৰ তাৰমানে আমি বহিব জেগাই পোৱা নাই। তো আহি পালোঁ এইফালে হাৱা ৰাস্তা। তো আহি পালোঁ। আজি আমি আহিছোঁ তামোলপুৰৰ আহিছোঁ। এইকেইটা আমাৰ মামাথেৰ ঘৰত আহিছোঁ। চ' গাইজ বুলি যাই আছোঁ, বেগ দাঙি আৰু এইফালে মা। বাছত এনেকুৱা ভিৰ তাৰমানে বহিবাৰে জাগা নাই। ইউটিউবতে বনাই আছোঁ। তাৰ পৰা বাহৰ তলৰ পৰা খোজকাঢ়ি আহিলোঁ। আহি কিনে এতিয়া আৰু পথাৰৰ মাজেতো ৰাস্তা, আৰু অলপমান গেলেই যাই পাম আৰু মামাহাৰ ঘৰ। চবেই আমাক ৰখি আছে বাটতে। বলক আৰু মাদাৰ ইন ল। আমি আকৌ ওলালোঁ। সভা আছে ইয়াতে, সভা চাম মানে সভা পিছত কম দিয়ক। আৰু আহিলোঁ মানে আজি সভা চাম বুলি আহিছিলোঁ। তো তামোলপুৰত সভা চলিছে, বহুত ডাঙৰ সভা। তো আমি সভা চলি আছে, তাত যাম এতিয়া। ইয়াৰ ৰেডি মাও। ক'ত যাই আছা তই? মই মুখখন মেলি আছোঁ, তই বাপত বেয়া আহিছ। আমি আহি পালোঁৱে আৰু অকণমান সভা। এইফালে মানুহ আজি শেষ হ'ব, মানে আজি লাষ্ট একদম। আৰম্ভ হৈছিল 2 তাৰিখৰ পৰা। আমি অহা নাছিলোঁ, আমি আজি আহিলোঁ লাষ্ট কাৰণে। বিলাক আমি গাঁৱৰ মাজে যাই আছোঁ। সেইখন গেট, ডাঙৰ গেটখন। দোকান চোকান আছে আৰু কিবা কিবি। একবাৰো এনেকৈ আহি পোৱা নাছিলোঁ, এইবাৰে প্ৰথম আহিলোঁ সভাত। আহি কিনে আজি প্ৰথমবাৰ আহি থাকি যাই থাকোঁ, কি হয়। এইফালে মন্দিৰ যায়, আমি এতিয়া থানৰ মানে একদম মেইন মন্দিৰলৈকে যাম। যাই তাতে সেৱা কৰি। এয়া আমাৰ আবু, চাওকচোন গাইজ কেনেকৈ খোজ কাঢ়িছে বেমাৰীৰ দৰে। ইয়াতে মানে ৰাজহাঁহ চব আছে। ইয়াত দেখিছে একদম, দেখিছে গাইজ, বহুত ৰাজহাঁহ আছে। অলপ নহয়, বহুত। এইখিনি বহুত ডাঙৰ পুখুৰীটো।
ধুনীয়া ডেকোৰেশ্যন বহুত ধুনীয়া ডেকোৰেশ্যন কৰিছে গাইজ ৰাতি হ'লে মানে অলপ গধূলি বেছি ভাল লগা হ'ব আৰু এইফালে পানী এইখিনি ক'ত লৈছা তই মানুহ অহা যোৱা কৰিছে এতিয়া মানুহ বেছি নহয় যেতিয়া মানে অলপ মানুহ গধূল হ'ব তেতিয়া মানুহ বেছি হ'ব বহুত ধুনীয়া লাগিছে এইবাৰে প্ৰথম আমি তামোলপুৰৰ সভাত অথচ আমাৰ মামাহঁতৰ ঘৰতে কিন্তু এবাৰ অহা নহয় কিন্তু এইবাৰে প্ৰথম আহিছোঁ আমি ভালকৈ থাকে মাছ সৰু সৰু আছে ভিতৰত তলত মাছ আছে বলক এতিয়া ভিতৰত সোমাই যাওঁ আমি সেৱা কৰি লওঁ বলক আমি মন্দিৰৰ ভিতৰত সোমালোঁ বহুতে আমি চাকি দিম আমাৰ চাকি ক'ত অলপ আগে লৈ গোপাল ন এইটো কি মন্দিৰ মা এইটো গণেশ মন্দিৰ নেকি এইটো কি এইটো হেৰি গোপাল এইটো গোপাল গাইছ ইয়াতে দুটা মন্দিৰ দুটা ভাগ আছে এইটো হ'ল গোপাল মন্দিৰ আৰু ইফালে আছে এইটো হ'ল জগন্নাথ মন্দিৰ ইয়াতে দুটাতে মানে চাকি দিলে দুটাতে দিব লাগে দিব লাগে বুলি কথা নাই যোনে দিয়ে আৰু এইফালে মা আৰু এই থুইলা চলি আছে ইয়াত থুইলা ভাওনা কৰি আছে মানুহ যাওকচোন আজিৰ বছৰ লাষ্ট আজিৰ পৰা আৰু নাই হ'বা কাপোৰৰ দোকান চব বেগ আছে বেগ এক্সট্ৰা বেগ দি আছে আৰু গাইছ মই চেণ্ডেল ল'লোঁ একযোৰ আমাৰ আবুহঁত কৈছে চাওকচোন কি যে হ'ব বুঢ়া মানুহবিলাক এনেকুৱাই মানুহবিলাক এনেকৈ মায়ে বেগ লৈ আছে গাইছ এতিয়া বহিছোঁ বহুত টাইম ফুৰি ফুৰি অলপ ভাগা ধৰিল তাৰপিছত অলপমান বহিলোঁ বহি কিনে এতিয়া সাধাৰণ চাহ খাই আছে আৰু মই পৰঠা খাম আৰু গাইছ এনেকুৱা মানে মোৰ বিহুত চি মোৰ খচ খাব পৰা নাই গাইছ পৰঠা খাই লওঁ কিমান কৰি সেইটো চাহ গৰম আছে এইটো 30 টকা হ'ব এইটো 30 টকা খাই পিনে ওলাই আহিলোঁ এতিয়া বাটা বহুত মানে ডাঙৰ ডাঙৰ বাট চুলি তুলি উৰে ডাঙৰ ডাঙৰ বাটা আহিছে গাইছ তো একেলগে ঘৰত যাই লগ পাম বহুত মানে হাহাকাৰ লাগি গ'ল অকস্মাত বাটা বৰষুণ বহুত ধুমুহা আহিছে এইবিলাক চব মানুহ আমি ভিজি অৱস্থা নাই গাইছ আৰু গাইছ আমাৰ ৰভা ভাঙি গ'ল চব মানুহ উগুল টুগুল লাগি গৈছে পুৰা ভিজি অৱস্থা নাই কোনো
আমি আকৌ আহিলোঁ তেতিয়া বৰষুণ বাটা বৰষুণ বহুত দিছোঁ কাৰণে ঘৰত গুচি গ'লোঁ আৰু এতিয়া আছোঁ গায়ক আছে গায়ক চাম তো এয়া মানুহ পিছফালেও আছে চলি লৈ কিনে এতিয়া কিবা গায়ক আছে গায়ক চাম এতিয়া গায়ক চাম মানুহ চাওক আৰু এয়া মঞ্চত গায়ক আছে বৰ্তমান মানুহ চাওকচোন গাইছ তেতিয়া ইমান বাটা বৰষুণ বাবু বাবু ইফালে চাওক ইফালে চাওক বাবু নাচা ইফালে চাওক মানুহ বহুত মানুহ হৈছে গাইছ চবে ডান্স কৰি আছে চাওকচোন ওপৰলৈকে পানী কি ধুনীয়া ফটো উঠিছে ইফালে ডিষ্টাৰ্ব নকৰোঁ পানী চাওক গাইছ ওপৰৰ পৰা পৰি আছে সৰু সৰুকে এইটো আমাৰ মামা কিবা কবি যায় আকৌ নকওঁ পিঠা মানে খাই আছে ভিডিঅ' মানে কি কয় কিবা কওঁ ময়ো আমি গায়ক চাই আহিলোঁ আহি কিনে এতিয়া যাই আছোঁ ঘৰ তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই কালি আকৌ নেক্সট ব্লগত লগ